हेलो स्टूडेंट्स आज आमी आलोचना करिम क्लास 12 अर्थात এইচএছ सेकेंड ইয়াৰৰ ঐচ্ছিক অসমীয়া অৰ্থাৎ এডভান্স এছামিজ পাঠ্যক্ৰমৰ বিষয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল এডভান্স এছামিজ পাঠ্যক্ৰমৰ এটি গুৰুত্বপূৰ্ণ বিষয় হৈছে উপন্যাস আৰু চুটিগল্প গতিকে উপন্যাস আৰু চুটিগল্পৰ বিষয়ে প্ৰতি বছৰে কমন প্ৰশ্ন অহা দেখা যায় গতিকে তোমালোকে চিন্তা কৰিবলগীয়া একো বিষয় নাই প্ৰতিটো প্ৰশ্ন আজি মই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰদান কৰিম তোমালোকে চাই ভিডিঅ'টোৰ পৰা সকলোৱে লিখি ল'বা ঠিক আছে গতিকে মই অকমান গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ যে মই লাষ্ট ভিডিঅ'ত আলোচনা কৰিছিলোঁ একদম পৰীক্ষাত আহিবলগীয়া কমন প্ৰশ্ন প্ৰতি বছৰে আহে যে অলংকাৰৰ সম্পৰ্কে ঠিক আছে গতিকে অলংকাৰৰ সম্পৰ্কে দিয়া প্ৰশ্নটো মই এই ভিডিঅ'টো লিংকত দি দিম গতিকে সকলোৱে যায় চাই লিখি ল'বা একদম 10 নম্বৰীয়া কমন প্ৰশ্ন এডভান্স এছামিছত ঠিক আছে আৰু বাকি ভিডিঅ'বোৰ তোমালোকে লিংকত পাবা তোমালোকে চেনেলত গৈ গোটেইখিনি চাই লিখি ল'বা গতিকে আজি আলোচনা কৰিম যে উপন্যাস আৰু চুটিগল্পৰ সম্পৰ্কে ঠিক আছে গতিকে উপন্যাস আৰু চুটিগল্পৰ কমন প্ৰশ্নসমূহৰ ভিতৰত মই কৈ দি আছোঁ দেখাই দি আছোঁ যে এইটো উপন্যাস তোমালোকৰ চুটিগল্প দেখা পাইছা যে চুটিগল্পৰ কি চুটিগল্পৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা 4 নম্বৰ আছে এইটো আহি গৈছে তোমালোকৰ 2014 ঠিক আছে 2014 আহিছে 16 আহিছে 18 আহিছে কমন প্ৰশ্ন এইবোৰ ঠিক আছে তাৰ পিছত তোমাৰ পৰৱৰ্তী প্ৰশ্নটো হয় যে চমুটুকা আহে চুটিগল্পৰ চৰিত্ৰৰ ওপৰত চমুটুকা আহে ঠিক আছে গতিকে দেখিব পাৰিছা চৰিত্ৰৰ ওপৰত চমুটুকা মই বুজাই দি আছোঁ সকলোখিনি ধুনীয়াকৈ ঠিক আছে গতিকে এতিয়া আমি উপন্যাসৰ কথা হওঁ উপন্যাসৰ ওপৰত গতিকে উপন্যাস আৰু চুটিগল্পৰ মিলাই কিনে 10 নম্বৰীয়া প্ৰশ্ন আহে ঠিক আছে প্ৰতি বছৰে কমন প্ৰশ্নসমূহৰ ভিতৰত মই কৈ দিওঁ প্ৰথমতে কৈ দিওঁ যে চুটিগল্প আৰু উপন্যাসৰ মাজত পাৰ্থক্যটো আহে পাৰ্থক্যটো মই কৈ দি আছোঁ তোমালোকে ধুনীয়াকৈ শুনি লোৱা আৰু লিখি ল'বা ঠিক আছে পাৰ্থক্যটো এনেকৈ যে উপন্যাসৰ অৰ্থ হৈছে বহল উপন্যাসৰ পৰিসৰ হৈছে বহল কিন্তু চুটিগল্পৰ অৰ্থ বা চুটিগল্পৰ পৰিসৰ হৈছে ঠেক চুটি ঠিক আছে ইয়াৰ পিছত লিখিবা তোমালোকে যে চুটিগল্পৰ আৰম্ভণি আকস্মিক হয় হঠাতে কিন্তু উপন্যাসৰ আৰম্ভণি হঠাতে নহয় ঠিক আছে চুটিগল্পৰ সমাপ্তি মানে নাটকীয় ধৰণে হয় কিন্তু উপন্যাসৰ সমাপ্তি নাটকীয় ধৰণে নহয় ঠিক আছে এইবোৰ হ'ল ইয়াৰ পাৰ্থক্য তোমালোকে ধুনীয়াকৈ লিখি ল'বা আহে তোমালোকৰ এইটো প্ৰায়ভাগে আহে তোমালোকে পুৰণি প্ৰশ্ন চাবা চিন্তা নকৰিবা পাবা এইটো মই কৈ দিছোঁ ধুনীয়াকৈ চাই শুনি তোমালোকে লিখি ল'বা ঠিক আছে গতিকে এতিয়া মূল প্ৰশ্ন হৈছে উপন্যাসৰ সংজ্ঞা দিয়া আৰু উপন্যাসৰ প্ৰধান উপাদান তোমালোকৰ 6 নম্বৰীয়া দীঘলীয়া প্ৰশ্ন প্ৰতি বছৰে তোমালোকে পাবাই এবছৰীয়া পিছত গেপত উপন্যাসৰ নহ'লে চুটিগল্পৰ প্ৰশ্ন পাবাই গতিকে মই উপন্যাসৰ দি আছোঁ চুটিগল্পৰ দি আছোঁ চুটিগল্প দেখা পাইছা তোমালোকে ঠিক আছে গতিকে চুটিগল্পৰ বৈশিষ্ট্য অতি দৰকাৰী এতিয়া মই অকণমান পঢ়ি দি আছোঁ বুজাই দি আছোঁ উপন্যাস কাক বোলে মানে উপন্যাস হৈছে সাহিত্যৰ এনে এটা ভাগ মানে য'ত লেখক এজনৰ জীৱনৰ সকলো কথা উল্লেখ কৰিব পাৰে ঠিক আছে কোনো বাধা বাধকতা নাই ঠিক আছে তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা আৰু উপন্যাসৰ প্ৰধান উপাদানসমূহৰ বিষয়ে তোমালোকক চমুটুকাও দি দিব পাৰে যেনেকৈ চুটিগল্পৰ চৰিত্ৰৰ ওপৰত দিছে তোমাৰ উপন্যাসৰ চৰিত্ৰৰ ওপৰত দি দিব পাৰে বা উপন্যাসৰ কাহিনীৰ ওপৰত দি দিব পাৰে দেখা পাইছা না কাহিনী মই জুম কৰি দি আছোঁ এইচোৱা কাহিনী দেখা পাইছা কাহিনী বা চৰিত্ৰৰ ওপৰত তোমালোকৰ আহিব পাৰে ঠিক আছে কাহিনী চৰিত্ৰ সংলাপৰ ওপৰত তোমালোকৰ আহিব পাৰে চমুটুকা হিচাপে গতিকে তোমালোকে চিন্তা কৰিবলগীয়া বিষয় নাই গোটেইখিনি চাই লিখি ল'বা ঠিক আছে গতিকে তোমাৰ কাহিনী হৈছে উপন্যাসৰ মানে একদম মৌলিক উপাদান ঠিক আছে কাহিনী চৰিত্ৰ কথোপকথন পৰিৱেশ সৃষ্টি আৰু লেখকৰ জীৱন দৰ্শন এই 5টা হৈছে উপন্যাসৰ প্ৰধান উপাদান ঠিক আছে গোটেইখিনি চাই লিখি ল'বা তোমালোকৰ 6 নম্বৰীয়া প্ৰশ্ন থাকিব ইয়াৰ পিছত হৈছে চুটিগল্পৰ বৈশিষ্ট্যসমূহ চুটিগল্প কি চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য চুটিগল্প এবিধ মানে সংক্ষিপ্ত স্বতঃস্ফূৰ্ত ঠিক আছে লিখিবা অকণমান যদি দীঘলীয়াকৈ লিখিব ইচ্ছা আছে মই কৈ দি আছোঁ চুটিগল্প এবিধ সংক্ষিপ্ত স্বতঃস্ফূৰ্ত ঠিক আছে চুটিগল্পৰ আৰম্ভণি আকস্মিক হয় চুটিগল্পৰ পৰিসমাপ্তি নাটকীয় ধৰণৰ হয় ঠিক আছে এনেকৈ লিখি দিবা চিন্তা নকৰিবা আৰু চুটিগল্পৰ কি কয় চুটিগল্পৰ এটা সংজ্ঞাও আছিলে তোমালোকে চাই ল'বা মই লিখি দিছোঁ ঠিক আছে মানে শৰ্মা ছেট মমৰ মতে একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা ৰচনাই চুটিগল্প ঠিক আছে মানে একেবাৰতে পঢ়ি শেষ কৰিব পৰা ৰচনা আছে চুটিগল্পৰ প্ৰধান বৈশিষ্ট্যসমূহ আহে পৰীক্ষাত আহে তোমালোকৰ চুটিগল্পৰ বৈশিষ্ট্য আহি থাকে ঠিক আছে তোমালোকে চাই লিখি ল'বা চুটিগল্প এবিধ মানে দৃঢ় নিপিদ্ধ মানে কলা ঠিক আছে আকস্মিকভাৱে আৰম্ভ হয় তোমালোকে সকলো কথা লিখিব পাৰা চুটিগল্পত মানে বাহুবল বৰ্ণনাৰ আৱশ্যক নাই মানে একদম মানে বেছি বৰ্ণনাৰ আৱশ্যক নাই ঠিক আছে চুটিগল্পত জীৱনৰ মানে ঘটনাবহুল অৱস্থাৰে খণ্ডিত চিত্ৰৰে প্ৰকাশ পায় মানে এটা ভাগে এটা দিশে প্ৰকাশ পায় মানে জীৱনৰ সকলো কথা প্ৰকাশ নাপায় কিন্তু উপন্যাসত পায় ঠিক আছে গতিকে তোমালোকে ইয়াৰ বৈশিষ্ট্যসমূহ অতি দৰকাৰী পৰীক্ষাত প্ৰশ্ন আহি থাকে তোমালোকে চাই ল'বা ঠিক আছে গতিকে এতিয়া পৰৱৰ্তী প্ৰশ্ন গৈছোঁ পৰৱৰ্তী প্ৰশ্নটো হৈছে চুটিগল্পৰ মানে চৰিত্ৰৰ ওপৰত চমুটুকা আহে তোমালোকৰ এইটো 2016ত আহিছে 2013ত আহিছে অতি দৰকাৰী প্ৰশ্ন চুটিগল্পৰ চৰিত্ৰ মানে চুটিগল্পৰ কি হয় চুটিগল্পৰ বিষয়ে অকণমান চমুকৈ লিখিব দিছে চুটিগল্পৰ চৰিত্ৰ মানে এইটো চুটিগল্পৰ এটা প্ৰধান উপাদান ঠিক আছে যেনেকৈ উপন্যাসৰ উপাদান পঢ়ি দিছিলোঁ উপন্যাসৰ কাহিনী উপন্যাসৰ চৰিত্ৰ ঠিক আছে উপন্যাসৰ সংলাপ
ঠিক সেইদৰে চুটিগল্পৰ উপাদান আছে চুটিগল্পৰ উপাদানসমূহ ছেইম কাহিনী সংলাপ ঠিক আছে আৰু চৰিত্ৰ গতিকে উপন্যাসৰ দৰে চুটিগল্পৰ চৰিত্ৰ অতি দৰকাৰী গতিকে চুটিগল্পৰ চৰিত্ৰটো অতি দৰকাৰী তোমালোকে চাই লিখি ল'বা ঠিক আছে গতিকে চিন্তা কৰিবলগীয়া একো বিষয় নাই তোমালোকে কি কৰিবা চৰিত্ৰটো কেৱল 2 নম্বৰীয়া প্ৰশ্ন হিচাপে আহিব গতিকে তোমালোকে বেছি লিখিব নালাগে তোমালোকে মই কৈ দি আছোঁ মই পঢ়ি দি আছোঁ কিমানলৈকে লিখিবা ঠিক আছে তোমালোকে জাষ্ট লিখিবা যে নেক্সট তলৰ পেৰাগ্ৰাফটো চোৱা মই কাঠ পেঞ্চিলেৰে চিন দিছোঁ যিমানলৈকে চিন দিছোঁ সিমানলৈকে লিখিবা ঠিক আছে হয় ঠিক আছে হয়লৈকে লিখিবা মই দেখাই দি আছোঁ কলৈকে যে ছেকেণ্ড পেৰাগ্ৰাফটো চোৱা চুটিগল্প ঠিক আছে চুটিগল্পৰ এক বিশেষ উপাদান চৰিত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰচনা কৰা গল্পবোৰকে সেয়ে চৰিত্ৰ প্ৰধান চুটিগল্প বুলি কোৱা হয় চুটিগল্প বাস্তৱধৰ্মী কলা সেয়ে চুটিগল্পৰ চৰিত্ৰ মানে চিত্ৰিত চৰিত্ৰবোৰো বাস্তৱ জগতখনৰ পৰা আহৰণ কৰা হয় ঠিক আছে গতিকে তোমালোকে এইখিনিলৈকে লিখিবা যলৈকে দাঁড়ি আছে ঠিক আছে গতিকে অতি দৰকাৰী প্ৰশ্ন চুটিগল্প চৰিত্ৰ তোমালোকৰ 2 নম্বৰ থাকিব গতিকে চাই লিখি লোৱা গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া অতি সোনকালে নেক্সট ভিডিঅ' পাবা এডভান্সৰ পাবা তোমালোকে এডভান্স এছামিছৰ মানৱ বন্দনা পাবা বৰ্ষা বৰ্ণন পাবা মই অলংকাৰৰ ওপৰত অতি দৰকাৰী প্ৰশ্ন দি দিছোঁ অলংকাৰৰ সম্পৰ্কে 10 নম্বৰীয়া তোমালোকে কমন পাবাই প্ৰশ্ন প্ৰতি বছৰে আহি থাকে মই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তোমালোকে চাই সকলো প্ৰশ্নৰ উত্তৰ লিখি ল'বা ঠিক আছে গতিকে তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়া সকলোকে শ্বেয়াৰ কৰি দিয়া যাতে সকলো ভিডিঅ' সোনকালে পাই থাকা ঠিক আছে গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে ৰাখিছোঁ তোমালোকে চাই সকলো প্ৰশ্ন উত্তৰ লিখি